আজি চিকেন বিৰিয়ানী বনাবলৈ গৈছে আমাৰ কুকমেন বিষ্ণু লিম্বু আমাৰ মিষ্টাৰ হাজবেণ্ড হয় চিনাকি কৰি দিছো আপোনাক ৰব আপোনাক মই আজি দেখাই আছো চিকেন বিৰিয়ানী বনাবলৈ গৈ আছে চিকেন বিৰিয়ানী বনোৱাৰ ষ্টাইলটো ঘৰতে বনাই খাবলৈ পাৰিব এনেকৈ আমাৰ এখেতে বনাইছে আজি আপোনাক দেখাইছো চাই থাকক শেষলৈকে ভিডিঅ'টো এইফালে ৰিফাইন তেল লগাই লৈছে কিমান বনাবলৈ লৈছা এয়া হৈছে মানে চিকেন ইয়া আৰু এইখিনি হৈছে বইল কৰা ৰাইচ চিকেন তাৰপিছত এইফালে ধনিয়া পিঁয়াজ তাৰপিছত আৰু কি লগাবা কোৱা তুমি আইটেম এয়া কি মছলা এটা কৈ দিয়া এইটো হৈছে কি তেজপাত আৰু ষ্টাৰ কি হয় ষ্টাৰ মছলা আৰু লং আৰু জালুক আৰু ইলাইচি এইটো লং আৰু দালচিনি এইখিনি মানে এইখিনি কি অপচনেল হয় নে নলগালেও হয় নে লগাবই লাগিব লগালে বেছি টেষ্ট হয় ন ৰাইচটো মানে আধা হাফ বইল কৰি ল'ব লাগিব পুৰা ফেটফেটেকৈ নকৰিব হাফ বইল কৰি ল'ব লাগিব তাৰপিছত আৰু এইবিলাক অপচনেল হয় নিদিলেও হয় দিছে আৰু আছে কাৰণে নেথাকিলে নিদিলেও হয় বা থাকিলে দি খাব এইটো আপোনাৰ জালুক এইটো লং হয় এইটো ইলাইচি এইটো কি কয় দালচিনি এইবিলাক তেজপাত আৰু এইটো আপোনাৰ হৈ গ'ল ষ্টাৰ এইবিলাক ষ্টাৰৰ টুকুৰাই হয় দাল লওক ফ্ৰাই কৰিব লাগিব বিলাহী লগাইছে অলপ 2 মিনিটমান অলপ সিজাব লাগিব যাতে কমি যাব আজি একদম টেষ্টি চিকেন বিৰিয়ানী বনাবলৈ গৈ আছে চাই থাকক শেষলৈকে ভিডিঅ'টো আপোনালোকে ঘৰত বনাই খাবলৈ পাৰিব আমাৰ ইয়াত দেখাই আছো তুমি টেনচনে নল'বা আই মা আজি বাৰ্থডে হয়তো নিয়াছাৰ মোৰ দাটাৰৰ এইকাৰণে বিৰিয়ানী খুৱাম বুলি কৈছিলোঁ মোৰ ৱাইফক আজি যাতে কোনোদিন আজিলৈকে খোৱাই নাই বনোৱা ঘৰত বনাই খোৱা নাই আজি প্ৰথমবাৰ বনাই এয়া হ'ল জিঞ্জাৰ গাৰ্লিক পেষ্ট কি কয় অসমীয়াত জিঞ্জাৰ আৰু গাৰ্লিক মানে আদৰক আৰু ৰচুন নহৰু আৰু আদাৰ পেষ্ট এতিয়া এইটো মছলা লগাব কি চাহি বিৰিয়ানী মছলা লগাব এতিয়া ন এইফালে মই যোগাৰো দি আছোঁ আৰু এইফালে চক মিট হালি দিছে এইটো ব্ৰইলাৰ মিট হয় বেলেগৰ লগতো খাব পাৰি নেকি বেলেগ মছলা বেলেগ মিটৰ লগতো খাব পাৰি নেকি কি মটন অঁ মানে ছাগলী মাংসৰ লগতো পাৰি আৰু কি মাংসৰ লগত বনাইছা মাংস হ'লেই হ'ল ন অঁ ইমান সৰহকৈ দিছে যে নিমখ অঁ একেবাৰে সৰহকৈ দি দিছে নিমখটো মছলা কতিয়া দিব দৈ লগাব লাগিব ইয়াত হে খালি চব যোগাৰ এইটো দৈ আৰু কি লাগিব অঁ ঢাকন লগাই দিবা অঁ ধৰা এইটো ধৰাচোন মই আনি দিছোঁ ঢাকন কি লগাবা কিবা ইমান ডাঙৰ কেৰাহীটো ঢাকন কি লগাবা এতিয়া মছলা লগাব গৈছে মছলাটো কি আছিলে চিকেন বিৰিয়ানী মছলা হয় অঁ চাহি বিৰিয়ানী মছলা কিমান লয় এইটো 10 টকা অঁ 10 টকা বোলে 10 টকাতে পাই যাব গোটেই 1 পেকেট লগাই দিলে ন এইটো তুমি মাংস কিমান লৈছিলা বুলি কৈছা এপোৱা আধা কেজি কিমান ৰাখিছা বাৰু 1 কিলো কিমান মান হ'ব
1 কেজি আছে মাংস মাংস 1 কেজি 1 কেজিতকৈ অলপ বেছি আছে 1.5 কিলো মান আৰু 1 কেজি চাউলত দিছে চাউল 1 কিলো কোৰিয়েণ্ডাৰ মানে অসমীয়াত কি হয় ধনিয়া ধনিয়া দে ধনিয়া লগাই দিব অকমান ফোন কেমেৰা কৰিছো ফোন কেমেৰা কোৱালিটি ইমান ভাল নহয় আৰু হলেও আপোনালোকে দেখিছে এয়া আমাৰ কুকমেন বনাই আছে চিকেন বিৰিয়ানি আব খাই চাব লাগিব কিমান টেষ্টি হ'ব এতিয়া ঢাকনখন মাৰি দিয়া কিমান দেৰি লাগিব হিজিবলৈ এটো খাও লাগি আছে যে সোনকালে বনোৱা দেই সোনকালে বনোৱা কেনেকা গুনাইছে জলকীয়া লগাবা চিলি পাউডাৰ কালাৰ কাৰণে চিলি পাউডাৰ মানে এইটো ফুড কালাৰ দিব পাৰে ফুড নাই ন ফুড কালাৰ নাই আৰু এইটো দিছে আৰু একচুৱেলি হালধি নলগাই বাৰু ইয়াত অলপ কালাৰৰ কাৰণে হালধি লগাই দিম বুলি কৈছে অলপ এইটো হালধি অলপ লগাই দিছে চক অলপটো আৰু কি লাগিব আৰু এতিয়া এইটো অলপ মিক্স কৰি লোৱা কালাৰ আহিব ফুড কালাৰ লগাই ন মানে হালধি লগাব নালাগে একচুৱেলি ফুড কালাৰ লগাই তথাপিও লগাই দিছে অলপমান হালধি একেবাৰে হোৱাইট দেখিবৰ কাৰণে হোৱাইট নেদেখিবৰ কাৰণে এয়া পুৰা ধোঁৱা বলিছে একদম মানে বঢ়িয়া গোন্ধাইছে ৱাহ কি দিবা এইটো কি হয় তোমাৰ দৈ হয় কাৰ্ড হয় দৈ দিছে ইয়াত কি চিলি ৰেড চিলি নে গ্ৰীণ চিলি এয়া বনাই আছে তাৰপিছত এইটো গ্ৰীণ চিলি কেতিয়া দিবা এইটো গ্ৰীণ চিলি মই প্ৰেছ কৰি দিলোঁ এইটো জ্বলা হ'ব কাৰণ বাছ ৰাইচ দিব সময় হৈ গ'ল এয়া ৰাইচ দি দিছে এতিয়া এয়া 2 মিনিট হৈ গ'ল সিম্পল বিৰিয়ানি চিকেন বিৰিয়ানি ৰেডি হৈ গৈছে বিৰিয়ানি আমাৰ হোমমেড বিৰিয়ানি ঘৰতে এনেকৈ বনাই খাবলৈ পাৰিব मैं खांचू फाइनेंस की गाड़ी कंपनी द्वारा हम लोग नीलामी में खरीदते हैं और सारा कागजात के साथ में देते हैं कागज के साथ देते हैं जी एकदम कागज के साथ में अगर कोई ग्राहक लेना चाहते हैं कोई बाइक चलने का शौकीन है 3 व्हीलर लेना चाहते हैं तो उसके क्या डॉक्यूमेंट्स लेकर के वो आए बस 2 फोटो 1 आधार कार्ड लेके आवे उनको हम साथ में गाड़ी दे देंगे इस गाड़ी का दाम आप 30,000 रुपया बोल रहे हैं वो मार्केट में शोरूम में कितने जो है वैसे गाड़ी को जो है ये खरीद